হাই ফ্ৰেণ্ডছ, পূৰ্ণিমাছ হবি চেনেলটিলৈ মই পূৰ্ণিমাই আপোনালোক সকলোকে স্বাগতম জনাই আন এটা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে ঢেকীয়া শাকৰ লগত চিকেন। তেনেহ'লে পলম নকৰি বলক এতিয়া ৰেচিপিটোলৈ আগবাঢ়োঁ। ঢেকীয়া শাকখিনি চফা কৰি লোৱাৰ পিছত ভালদৰে ধুই ইমানখিনি জোখত মই কাটি লৈছোঁ। এইখিনি লৈছোঁ বনলেছ চিকেন। মিডিয়াম জুইত ফ্ৰাই পেন এখন গৰম কৰি লৈ তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে গোটা জিৰা কেইটামান, কেঁচা জলকীয়া 3টা, লগতে পিঁয়াজখিনি দি ল'লোঁ। এবাৰ এনেদৰে লৰাই লোৱাৰ পিছতে আদা নহৰুৰ পেষ্ট 1 চামুচ দি ল'লোঁ সৰু চামুচেৰে। পুনৰ লৰাই লৈছোঁ। আদা নহৰু আৰু পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পিছতে এতিয়া হালধি পাউডাৰ 1 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ দি গোটেইখিনি লৰাই ল'ম। আৰু লগে লগে মই বনলেছ চিকেনখিনিও দি ল'লোঁ। এবাৰ লৰাই লোৱাৰ পিছতে মাংসখিনিত প্ৰয়োজন হোৱাকৈ নিমখ দি ল'লোঁ আৰু পুনৰ লৰাই লৈ ঢাকনি লগাই মাংস সিজিবলৈ দিম। মাংসৰ টুকুৰাবোৰ যিহেতু সৰু সৰুকৈ লৈছিলোঁ, সেয়েহে মাংস সোনকালেই সিজি গ'ল। এতিয়া এটা আলু সৰু টুকুৰা কৰি লোৱা ইয়াতে মই দি ল'ম। এয়া এবাৰ লৰাই লৈছোঁ। লগতে মই ঢেকীয়া শাকখিনিও দি ল'ম একেলগে। এয়া মই শাকখিনি দি ল'লোঁ। গোটেইখিনি এতিয়া ভালদৰে লৰাই ল'ম আৰু ঢাকনি নিদিয়াকৈয়ে এনেদৰে লৰাই লৈ কিছু সময় ভাজি থাকিম। ঢাকনি নিদিয়াকৈ লৰাই লৈ কিছু সময় ভাজি থকাৰ পিছতে এয়া দেখিছে ঢেকীয়া শাকখিনি কিছু পৰিমাণে পমি গৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি ল'ম। যিহেতু মই আগতেও মাংসখিনি ফ্ৰাই কৰোঁতে নিমখ ব্যৱহাৰ কৰিছিলোঁ। গোটেইখিনি লৰাই লোৱাৰ পিছত ঢাকনি লগাই দিম এতিয়া আলু আৰু ঢেকীয়াখিনি সিজিবলৈ, আৰু মাজতে মই চেক কৰি ল'ম। ঢাকনি গুচাই এবাৰ লৰাই লৈ আলু সিজিলে নে নাই চেক কৰি ল'ম। এয়া আলু সিজি গৈছে। এতিয়া মই ইয়াতে সৰু চামুচেৰে আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ জালুকৰ গুড়ি এড কৰি দিম। মছলাখিনি দিয়াৰ পিছতে গোটেইখিনি লৰাই লৈ মিডিয়াম জুইতে এনেদৰে অলপ সময় ভাজি লৈছোঁ। তাৰপিছত মই নমাই ল'ম। এইখিনি খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ৰেচিপিটো কেনেকুৱা পালে। এয়া ঢেকীয়া আৰু চিকেনৰ টেষ্টি ৰেচিপিটো ৰেডি হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই।